আমাৰ যোনখিনি এইটো ভিডিঅ' আপোনালোকৰ ভাইৰেল কৰিছে বা যোনে ভাইৰেল নকৰক, এই ভিডিঅ'টো এটা বহুত পুৰণা ভিডিঅ', ঠিক আছে। এই ভিডিঅ'টো এটা পুৰণা ভিডিঅ' আৰু পুৰণা ভিডিঅ'টো আজি আপলোড কৰিছে। এইটো প্ৰায় 2022-23 ভিডিঅ'টো যোনে দিছে তেওঁলোকে গম পাব কেতিয়াৰ ভিডিঅ', তেওঁলোকৰ তাত ডেটটো থাকিব, কাৰণ মনে মনে কৰা ভিডিঅ' যিহেতু সকলোৱে দেখিছে, ঠিক আছে। এইটো এটা মনে মনে কৰিছে ভিডিঅ'টো। আৰু চবতকৈ ডাঙৰ কথা যে কি, এই ভিডিঅ'টো যেতিয়া হৈছিলে, এই কাণ্ডটো যেতিয়া হৈছিলে, তেতিয়াই এইটোৰ ওপৰত এটা কেছ তেওঁলোকে দাখিল কৰিলেহে, ঠিক আছে। কাৰণ আমাৰ মাজত আমি কি হয় কি নহয়, ঠিক আছে, আমাৰ কিয় কাজিয়া লাগিছে কিয় কাজিয়া লগা নাই, ইয়াৰে ঘটনা পৰিঘটনা কোনেও গম নাপায়। ফাৰ্ষ্ট কথাটো হৈছে সেইটো। আৰু ছেকেণ্ড কথাটো মই এইটো হাজাৰবাৰ ক'ম যে কি, কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও ছাপৰ্টো নকৰোঁ। কিন্তু মই এটা কথাই ক'ম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ, আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায়, সেইটো ডেফিনেটলি যোনে তোনে নহওক চবে এটা কথাই কৰিব যে কি, চবে 100% তাতে প্ৰতিক্ৰিয়া দিব। আৰু ময়ো জ্যেষ্ঠ হিচাপে বা ময়ো যিটো বস্তু মই বেয়া পাওঁ, যিটো বস্তুত মোৰ ভুল বুলি মই ভাবোঁ, সেই বস্তুটোত মই কেতিয়াও ছাপৰ্ট নকৰোঁ। এতিয়া চবতকৈ ডাঙৰ কথাটো হৈছে যে কি, যিখিনি ৰাইজক দেখুওৱা হৈছে, ৰাইজে তাৰে কিবা ঘটনা বা পৰিঘটনা জানেনে? ৰাইজে তাৰে ঘটনা বা পৰিঘটনা একো নাজানে। এতিয়া চবতকৈ ভাবিবলগীয়া কথাটো হৈছে যে মোক আজিৰ ডেটত এই পুৰণা ভিডিঅ' এটা লৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল? কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল এটা পুৰণা ভিডিঅ' লৈ? মফিদুলে কৈছে ভিক্টৰ দা ৰেছপেক্ট নোহোৱা হ'ল। বাবু, মই তোক এটা কথা কৈছোঁ, তোৰ ঘৰত যদি তোৰ ভণ্টি এটা কিবা ভুল কৰে তই কি কৰিবি? মোৰ প্ৰশ্নটো তাতে। বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে, সেই ভুলটোক লৈ তই কি কৰিবি, তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি, ঠিক আছে। আৰু এটা কথা মনত ৰাখিবি, কোনো মানুহে আজি সেইটো কেছ আজি বহুত আগৰ দিনৰ কেছ, এতিয়াৰ দিনৰ কেছ নহয়। সেইটো আজিৰ ডেটৰ নহয়। সেইটো আজিৰ ডেটত বা যোৱাকালি বা পৰহিৰ বস্তু নহয়। সেইটো হৈছে 2020, 22, 23 এনেকুৱা চনৰ কথা। মোৰ নিজৰে মনত নাই। যোনে ভিডিঅ'টো দিছে তেওঁক সুধিলে হ'ল।